Sericulture অৰ্থাৎ ৰেশম পালন। ৰেশম পালননো কি জানো আহক। The practice of rearing and management of silkworms for the production of commercial silk is called sericulture. অৰ্থাৎ ব্যৱসায়িকভাৱে ৰেশম সূতা উৎপাদনৰ বাবে ৰেশম পলুসমূহৰ লালন পালন আৰু পৰিচালনা কৰা পদ্ধতিটোৱেই হৈছে ৰেশম পালন। The word sericulture is derived from two Latin words. Sericus means silk and culture means cultivate. ইংৰাজীত চেৰিকালচাৰ শব্দটো দুটা লেটিন শব্দৰ পৰা আহিছে। এটা হৈছে চেৰিকাছ, চেৰিকাছ মানে হৈছে চিল্ক অৰ্থাৎ ৰেশম, কালচাৰ মানে হৈছে কৰ্ষণ কৰা বা ৰেশম সূতাসমূহ উৎপাদন কৰা। No one really knows when sericulture came to India, but it existed in the Ganga-Brahmaputra belts from time immemorial. এই চেৰিকালচাৰ অৰ্থাৎ ৰেশম পালন পদ্ধতিটো ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল কোনো নাজানে, কিন্তু এই গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত এই ৰেশম পালন পদ্ধতিটো বহু পুৰণি কালৰ পৰাই দেখিবলৈ পোৱা যায়। According to Western historians, mulberry cultivation spreads to India about 140 BC from China through Tibet. পশ্চিমীয়া ইতিহাসবিদসকলৰ মতে পাট পলুৰ উৎপাদন অথবা নুনী উৎপাদন প্ৰক্ৰিয়াটো প্ৰথম চীন দেশৰ পৰা তিব্বেত দেশৰ মাজেৰে 140 BC ভাৰতবৰ্ষলৈ আহিছিল। But recent archaeological discoveries in Harappa suggest that sericulture existed in South Asia during the time of the Indus Valley civilization dating between 2450 to 2000 BC. কিন্তু শেহতীয়াকৈ হৰপ্পাৰ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰসমূহৰ মতে ৰেশম পলুপালন নাইবা ৰেশম সূতা উৎপাদন প্ৰক্ৰিয়া 2450 পৰা 2000 BC সময়ছোৱাত অৰ্থাৎ ইণ্ডাছ নদী উপত্যকা সভ্যতাৰ সময়ৰে পৰা দক্ষিণ এছিয়াত বৰ্তি আছিল বুলি জনা যায়। In India, 4 varieties of silkworms are cultured for commercial purpose. ব্যৱসায়িক ভিত্তিত ভাৰতবৰ্ষত 4 প্ৰকাৰৰ ৰেশম পলু পালন কৰা হয়। Their morphology, physiology, food habit and ecology, that is, their environmental conditions for rearing are not the same. Therefore, the type and nature of silk fibers are also different. All silkworms are generally included into different families depending on their food habit, nature of life cycle, production of broods or generations, and types of silk fiber. The two families are Bombacidae and Saturnidae. এই পলুসমূহৰ বাহ্যিক আভ্যন্তৰীণ লগতে খাদ্যাভ্যাস আৰু পৰিৱেশৰ ওপৰত ভিত্তি কৰি ইহঁতৰ পালন প্ৰক্ৰিয়া ভিন ভিন হয় আৰু সেইবাবে এই পলুসমূহৰ পৰা উৎপাদিত সূতাসমূহৰ প্ৰকাৰ আৰু প্ৰকৃতিও ভিন ভিন হোৱা দেখিবলৈ পোৱা যায়। পলুসমূহৰ খাদ্যাভ্যাস, জীৱন চক্ৰৰ প্ৰক্ৰিয়া, উৎপাদিত প্ৰজন্মসমূহ আৰু ৰেশম সূতাৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি পলুসমূহক মূলতঃ দুটা ভাগত ভগোৱা হৈছে অৰ্থাৎ দুটা পৰিয়ালত ভগোৱা হৈছে। এটা হৈছে Bombacidae আৰু আনটো হৈছে Saturnidae. Depending on the food habit, the 4 types of silkworms are classified into 2 groups: mulberry silkworms, which feed on the leaves of mulberry non-mulberry silkworms, which feed on varieties of food plants other than mulberry plants as natural food. খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি ৰেশম পলুসমূহক 2 ভাগত ভগোৱা হৈছে। এটা হৈছে মালবেৰী চিল্কৱৰ্ম অৰ্থাৎ পাট পলু বা নুনী পলু। এই পলুসমূহৰ মুখ্য খাদ্যবৃক্ষ হৈছে নুনী গছ। আনবিধ পলু হৈছে নন মালবেৰী চিল্কৱৰ্মছ অৰ্থাৎ এই পলুসমূহৰ মুখ্য খাদ্যবৃক্ষ নুনী গছ নহয়। নুনী গছৰ বাদে কিছুমান নিৰ্দিষ্ট ভিন্ন ভিন্ন বৃক্ষ এই পলুসমূহে মুখ্য খাদ্যবৃক্ষ হিচাপে গ্ৰহণ কৰে। Depending on the basis of nature of life cycle, silk moths are again classified into the following 3 types: univoltine silk moths, bivoltine silk moths, and multivoltine silk moths. এটা পলু পখিলাৰ পৰা কণীৰ পৰা পুনৰ পলু তাৰপিছত লেটাৰ সৃষ্টি কৰি পুনৰ পখিলালৈ ৰূপান্তৰিত হোৱা এই গোটেই প্ৰক্ৰিয়াটো এটা পলুৰ জীৱন চক্ৰ বুলি কোৱা হয়। পলুসমূহৰ এই জীৱন চক্ৰৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভগোৱা হৈছে: ইউনিভলটাইন, বাইভলটাইন আৰু মাল্টিভলটাইন। ইউনিভলটাইন silk moths, they complete one life cycle in a year, as for example Bombax mori. ইউনিভলটাইন ৰেশম পখিলাসমূহে এটা বছৰত
কেৱল এটা জীৱন চক্ৰ পাৰ কৰে। Bivoltine silk moths, they complete 2 life cycles in a year. Sometimes a bombex and tussar silkworm produce more than 1 brood in a year. Bombex অৰ্থাৎ পাটপলু আৰু টছৰ সূতা সৃষ্টি কৰা পলুসমূহে এই বাইভল্টাইন জীৱন চক্ৰ দেখুৱায়। Multivoltine silk moths, they complete their life cycle more than 2 times in a year. ইয়াৰ উপৰিও যিবোৰ পলুৱে এটা বছৰত দুটাতকৈ অধিক প্ৰজন্মৰ সৃষ্টি কৰে তাৰ জীৱন চক্ৰত তেনেধৰণৰ পলুসমূহক মাল্টিভল্টাইন পলু বুলি কোৱা হয়। ফৰ এক্সাম্পল এৰী এণ্ড মুগা চিল্কৱৰ্ম। উদাহৰণস্বৰূপে এৰী আৰু মুগা পলু। পৰৱৰ্তী ভিডিঅ'ত পাট, মুগা, টছৰ আৰু এৰী পলুৰ বিষয়ে বিশেষভাৱে ভিডিঅ' লৈ আহি আছোঁ, গতিকে চাই থাকিব। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।